এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে আজি এটা তাৰমানে হাঁহৰ অলপমান এটা বেমাৰৰ কথা ক'ম। তাৰ আগতে মই আপোনাক এটা ঔষধ দেখাই আছোঁ, ঠিক আছে। এইটো আপোনাৰ চাই ল'ব। এই ঔষধটোৰ নাম হ'ল আপোনাৰ আদাখন মুচাই গৈছে টেট্ৰাচাইক্লিন, আপোনাৰ টেট্ৰাচাইক্লিন বুলি কয়। এইটো টেট্ৰাচাইক্লিন হাইড্ৰক্লৰাইড ৱাটাৰ চলিবল পাউডাৰ হয়। এইটো ভেটেনাৰি বহুতে ইউজ কৰিব পাৰে। চাই লওক এই মেডিচিনটোৰ ব্যৱহাৰ তাৰমানে বেছি দামো নহয়, 70 টকা হয় দামটো। এই মেডিচিন ব্যৱহাৰ কি কাৰণত হয়, তাৰমানে হাঁহৰ আপোনাৰ হওক বা আপোনাৰ কোৱেল পক্ষীয়ে হওক, এই জুপকা মাৰি বহি থাকে তাৰপিছত ঠেং খৰা হোৱাৰ নিচিনা লেকচি যায়, মানে খাবৰ ইচ্ছা নকৰে, তাৰমানে কেতিয়াবা তাৰমানে এনেই বহি থাকে। চ' এনেকুৱা হ'লে তাৰমানে এই ঔষধটো তাৰমানে আপোনালোকে পানী বা আহাৰৰ লগত খুৱাই কিনে মিক্স কৰি খুৱাব পাৰে। এইটো খোৱাৰ পিছত আপোনাৰ ৰিজাল্টটো ভাল আহে। চ' মই যিহেতু ইয়াত মিলাইছোঁ, এইটো আপোনালোকক দেখুৱাই দিওঁ। মানে আপুনি বৰ্তমান বেমাৰ নহ'লেও অলপ দিব পাৰে, সেইটোলৈ টেনশ্যন নাই। আমি এৰি দিম, কোৱেলকেইটাক দি দিম আৰু অলপ হাঁহকেইটাকো অলপমান দি দিম, যাতে এনেকুৱা বেমাৰ নহয়। হোৱাৰ পিছতো খোৱালে আপোনাৰ ভাল হৈ যাব, সেইটোলৈ। কিন্তু নোহোৱাওতে অলপ খুৱাই দিয়াটো বেছি ভাল। এনেকৈ এইটো ঔষধ আপোনালোকে খুৱাব পাৰে, ঠিক আছে। এচিজেটটোও খুৱাই থাকক, সেইটোলৈ টেনশ্যন নাই। এইটো এক পেকেট আনি 1 মাহত ইউজ কৰিব পাৰে, বেছি দাম নহয়, যিহেতু 70 টকামান লয়। গতিকে আৰু এটা কথা জনাওঁ যে অহাকালি তাৰমানে মঙলবাৰ, কালি আমি কোৱেল পক্ষী আনিব যাম তাৰমানে। গতিকে তাৰো এটা ভিডিঅ' দেখাম তাৰমানে। সেইখন নতুন এটা হেচাৰীক যাম, চ' তাৰে এটা ব্লগ বনাম বুলি ভাবিছোঁ। তাতে এটা মানে ভিডিঅ' বনাম, কেনেকৈ আনিছোঁ, কেনেকৈ আনিম, মানে কিমান ডাঙৰ, কি আছে তাত, চব বস্তুৱে দেখাম। গতিকে কালি নতুন এটা ভিডিঅ' দি দিম। আজি চাওক, আমাৰ হাঁহৰ পোৱালিবিলাক যিবোৰ আছিলে, ইয়াৰ বৰ্তমান 35টা নে কি 34টা আছে। গতিকে এইকেইটা কালি নিব মানে গ্ৰাহকে। চ' এইখিনি খতম হ'ল। চ' আমি নতুন আনিব লাগিব, কালি নতুন আনিব যাম, কোৱেল আনিব যাম। লগতে কেম্বেল হাঁহো চাগে 40টা বা 50টা, আৰু হোৱাইট পেকিং হাঁহ যিটো আছে বগা হাঁহ, সেইটো চাগে আনিম আমি, যদিহে পাওঁ। সেইটো আশা নাই বৰ্তমান, কিন্তু যদিহে পাওঁ আমি সেইটো আনিম। গতিকে যদি কাৰোবাক লাগে তাৰমানে ক'ব পাৰে, নেক্সট যোনটো আপোনাৰ ডেট কৰিব তাত আপোনালোকক কোৱেল বাৰ্ড আনি দিম, বা মানে খাকী কেম্বেল যদি লাগে তেতিয়াহ'লে পাব। কোৱেল বাৰ্ডবিলাক চাওক, এইটো জাপানিজ কোৱেল হয়, অৰিজিনেলটো যিকোনো কিছুমানে ডুপ্লিকেট কৰিও কিছুমান বেচে আৰু বগা চাইজত। চ' সেইবিলাক নহয়, এইটো অৰিজিনেলটো হয়, চাব পাৰে। মই কেমেৰাৰ কাষত আনি দেখাই দিছোঁ আপোনালোকক লগা হ'লে। এই চাওক, আমাৰ কোৱেল বাৰ্ডবোৰ প্ৰায় ডাঙৰ হ'লে, আৰু ধৰক 2 সপ্তাহ নালাগে, প্ৰায় 10 দিন 12 দিনমান গ'লে চাগে কণী পৰা ষ্টাৰ্ট দিব ইহঁতে। গতিকে এটা কাম কৰিব, যেতিয়া আপুনি তাৰমানে এনেকুৱা ধৰণৰ ঔষধ কিনিব না, আপুনি কি কৰিব, এটা এনেকৈ ভাল এটা বৈয়াম এটাত এনেকৈ হেৰি কৰি পেলাই, যিহেতু মুখখন খোলা থাকে, ত' এনেকৈ বৈয়ামত ভৰাই থৈ দিব। মানে এনেকৈ ভৰাই থ'লে তাৰমানে তাৰ হাৱা লাগি তাৰমানে নষ্ট নহয় ঔষধটো। এনেকৈ ধুনীয়াকৈ ঢাকনি মাৰি, এনেকুৱা ঔষধ কিনিলে আপুনি এনেকৈ ঢাকনি মাৰি থৈ দিব, যাতে ঔষধটো বেয়া নহয়। গতিকে এনেকুৱা ভিডিঅ' মই দি থাকিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাৰু সেইটো তাৰমানে ধন্যবাদ।